ভাৰতবৰ্ষৰ উত্তৰ পূব কোণত অৱস্থিত সেউজ অৰণ্য, সুবিশাল পৰ্বতমালা, চিৰপ্ৰবাহমান নদী আৰু সক্ৰিয় সংস্কৃতিৰ দেশ অসম ভূমি, যিবিলাক কাৰণত বিশ্বৰ ইতিহাসত চিৰদিন জিলিকি আছে, তাৰ ভিতৰত অন্যতম হ'ল কাজিৰঙা অভয়াৰণ্য। গোলাঘাট আৰু নগাঁও জিলাৰ সৰ্বমুঠ 430 বৰ্গ কিলোমিটাৰ মাটিকালিক আগুৰি থকা কাজিৰঙা ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে 1974 চনৰ 11 ফেব্ৰুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰাৰ পাছত 1985 চনত ইউনেস্কোৰ দ্বাৰা বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হয়। পঁয়ত্ৰিশবিধ স্তন্যপ্ৰাণী প্ৰজাতিৰ বসবাস আৰু প্ৰজননৰ থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰতি বিশ্ববাসীৰ দৃষ্টি যি কাৰণত নিবদ্ধ হৈ থাকে, সেয়া হ'ল ইয়াত পোৱা এটা খড়গৰ গড়, যাৰ অৱস্থিতি বিশ্বৰ অন্য প্ৰান্তত প্ৰায় বিৰল। 1905 চনত লৰ্ড কাৰ্জনৰ প্ৰচেষ্টাত গড় সংৰক্ষণৰ বাবে লোৱা প্ৰথম প্ৰচেষ্টাৰ পাছত বৰ্তমান সময়লৈকে প্ৰকৃতিপ্ৰেমী ৰাইজ আৰু বন বিভাগৰ প্ৰচেষ্টাত এই গড়ৰ সংখ্যাই কাজিৰঙাত প্ৰায় 1855টাৰ পৰিসীমা স্পৰ্শ কৰিছে। প্ৰায় 1664টা বনৰীয়া মহ, বিভিন্ন প্ৰকাৰৰ হৰিণবিলাকে দেশী বিদেশী পৰ্যটকসকলক আকৰ্ষণ কৰে। কাজিৰঙা অভয়াৰণ্য হ'ল প্ৰায় 2000 হাতীৰ বিচৰণৰ ক্ষেত্ৰ। চনত বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা কাজিৰঙাত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা প্ৰায় 86টা আৰু ই হ'ল বিশ্বৰ আটাইতকৈ ঘনত্বৰ বাঘ বহল ক্ষেত্ৰ। বিভিন্ন প্ৰজাতিৰ স্থলচৰ জীৱকুলৰ উপৰিও কাজিৰঙা হ'ল পক্ষীকুলৰো মুক্ত বিচৰণ ভূমি।
কাজিৰঙাৰ বুকুতে বিভিন্ন প্ৰকাৰৰ জলচৰ জীৱৰো অৱস্থিতি পোৱা যায়।